বন্ধুসকল আপুনি যদি ফেসবুক পেজ ব্যৱহাৰ কৰে আৰু আপুনি বহু সময় ধৰি ফেসবুক পেজ আপোনালোকে ব্যৱহাৰ কৰি আহিছে আপোনালোকৰ আগতে ভিউজ আহিছিল কিন্তু বৰ্তমান সময়ত ভিউজ নাই আপোনালোকৰ ফেসবুক পেজটো বৰ্তমান সময়ত ডাউনলোড হৈ আছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব লগা আছে কাৰণ এই ভিডিওটোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে বৰ্তমান সময়ত ফেসবুক পেজৰ ভিউজ কিয় আপোনালোকৰ ডাউন হৈ আছে আৰু ফেসবুক পেজ বৰ্তমান সময়ত গ্ৰোথ কৰা কিয় ইমান কঠিন হৈ পৰিছে বলক বন্ধুসকল এই ভিডিওটো মাজলৈ আগবাঢ়ো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰমেটিভ ভিডিওবোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এই ভিডিওটো মাজলৈ আগবাঢ়ো বন্ধুসকল যদি আপোনালোকে ফেসবুক পেজ ব্যৱহাৰ কৰি আহিছে বৰ্তমান সময়ত আপোনালোকে যে গম পাইছে আগৰ তুলনাত বৰ্তমান সময়ত ফেসবুক পেজত ভিউজ ৰিচ এংগেজমেন্ট আদিবোৰ অহা বহুত কঠিন হৈ পৰিছে আৰু ফেসবুক পেজ বৰ্তমান সময়ত গ্ৰো কৰা বহুত টান হৈ পৰিছে আৰু ফেসবুক একাউন্ট যদি নৰমালি আমি প্ৰফেশনাল মোডটো অন কৰি কাম কৰোঁ তেনেহলে ফেসবুক প্ৰফাইল বহুত জলদি আপোনালোকৰ গ্ৰোথ হয় কিন্তু পেজ বৰ্তমান সময়ত কিয় ডাউন হ'বলৈ ধৰিছে সব বন্ধুসকল এই ভিডিওটোত এতিয়া আপোনালোকৰ লগত সম্পূৰ্ণ কথা ডিসকাস কৰিম বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল মই এতিয়া আপোনালোকক কম যে আপোনালোকৰ ফেসবুক পেজটো আপোনালোকে কিয় গ্ৰো কৰিব বা কিয় আপোনালোকৰ ফেসবুক পেজত আপোনালোকে ভিডিও আপলোড কৰিলে আপোনালোকৰ ভিউজ নাই সম্পূৰ্ণ কথা এতিয়া মই আপোনালোকৰ লগত আলোচনা প্ৰথম হৈছে যদি আপোনালোকে ফেসবুকত প্ৰতিদিন বা ফেসবুকত আপোনালোকে নিয়মিত হিচাপে আপোনালোকে ফেসবুকত পোষ্ট আপলোড নকৰে তেনেহলে ফেসবুকে আপোনালোকৰ ৰিচ এংগেজমেন্ট আদি ডাউন কৰি দিব আৰু আপোনাৰ লগত বা আপোনাৰ কম্পিটিটৰক আপোনাক আগুৱাই নিয়াত সহায় কৰিব কিন্তু আপোনাৰ ৰিচ এংগেজমেন্ট ডাউন হ'লে আপোনালোকে ফেসবুকত গ্ৰোথ কৰা অলপমান আপোনাৰ অসুবিধা হ'ব পাৰে তাৰ পিছত আকৰ্ষণীয় নোহোৱা যদি আপোনাৰ ভিডিওবোৰ মানুহে লাইক কমেন্ট শেয়াৰ ফলো আদিবোৰ নকৰে আপোনালোকৰ বট সাৰ্ভাৰৰ পৰা ফেক ফলোৱাৰ্স ফেক ভিউজ ফেক লাইক আদিবোৰ লয় তেনে ক্ষেত্ৰত আপোনালোকৰ ফেসবুক একাউন্টটো বা ফেসবুক পেজৰ পৰা আপোনালোকে ভিডিও আদিবোৰ বেছিকৈ আপোনালোকে ভিউজ আনিব নোৱাৰিব ফেসবুকত আপোনালোকে গ্ৰোথ কৰিব নোৱাৰিব এই যেটো ফেসবুকৰ আপোনালোকে ফেক ফলোৱাৰ্স ফেক লাইক ভিউজ আদিবোৰ লোৱা সিস্টেমটো যদি আপোনালোকে ফেসবুক একাউন্টটো কৰে একে হ'ব আৰু পেজত কৰিলেও একে হ'ব ইয়াত আপোনালোকে কোনো ধৰণৰ গ্ৰোথ কৰিব নোৱাৰে এতিয়া যে ফেসবুক এলগৰিদম অনুযায়ী আপোনালোকৰ 2025 চনৰ ফেসবুক এলগৰিদমে অৰিজিনাল আৰু এংগেজিং কন্টেন্ট আগবঢ়ায় যদি আপোনালোকে নিজে তৈয়াৰী ভিডিও আপলোড কৰে নিজৰ ক্যাপশন নিজৰ ভয়েস নিজা হ্যাশট্যাগ আৰু আপোনালোকে নিজা কন্টেন্ট আদিবোৰ আপলোড কৰে তেনে ক্ষেত্ৰতে ফেসবুকে বৰ্তমান সময়ত আপোনাৰ একাউন্টটো বা আপোনাৰ পেজটো গ্ৰোথ কৰা সহায় কৰিব যদি আপোনালোকে বেলেগৰ সং বেলেগৰ মিউজিক আৰু বেলেগৰ আপোনালোকৰ কন্টেন্ট ইউজ কৰে তেনেহলে আপোনালোকৰ ফেসবুক পেজ হওক বা ফেসবুক আপোনালোকৰ প্ৰফাইল হওক আপোনালোকে গ্ৰো কৰিব নোৱাৰিব এতিয়া হৈছে ভিউজ বৃদ্ধি কৰাৰ উপায় সঠিক সময়ত ভিডিও আপলোড কৰক ৰাতিপুৱা বা ৰাতি সময়ত এংগেজমেন্ট বেছি হয় থাম্বনেইলত স্পষ্ট এছামিজ বা ইংলিশে লিখি দিয়ক যদি আপুনি ফেসবুকৰ ভিডিও আপলোড কৰিলে আপুনি থাম্বনেইল ব্যৱহাৰ কৰে তাতে আপোনালোক ইংলিশ বা এছামিজত আপোনালোক থাম্বনেইলত লিখি দিব যে আপুনি এই ভিডিওত আপোনালোক কি ক'বলৈ গৈছে বা কি দেখুৱাবলৈ গৈছে ভিডিও ছুটি আৰু উপকাৰী দেখক বেছি সময়ত ফেসবুকে বৰ্তমান সময়ত ফেসবুক ৰিলস বা ফেসবুক শৰ্টস ভিডিওত বেছি এংগেজমেন্ট বা বেছি পেৱাৰ্ড বা বেছি পেমেন্ট আদিবোৰ দি আছে আপোনালোক ট্ৰাই কৰক যে আপোনালোক লং ভিডিও নবনাই আপোনালোক শৰ্টস ভিডিও বনাওক তাত আপোনালোক বেছি আৰ্নিং আৰু বেছি ৰিচ এংগেজমেন্ট পাব নেক্সট আছে ফেসবুক ৰিলস আৰু ষ্টৰী ব্যৱহাৰ কৰক কিয়নো তাত ৰিচ বহুত বেছি হয় আপোনালোক যদি ফেসবুকত ফেসবুকৰ ৰিলস বিলাক আপোনালোক ষ্টৰী হিচাপে আৰু আপোনালোক ফেসবুকত ৰিলস আপলোড কৰিলে আপোনালোক ষ্টৰী লগাব সেই ৰিলসটো যাত আপোনালোক যদি আপোনালোক কোনো ষ্টৰী আছে তাৰ পৰা আপোনালোক ৰিচ এংগেজমেন্ট পাব আৰু আপোনালোক ৰিলসত যদি ভিউজ হয় তাৰ পৰা আপোনালোক ৰিচ এংগেজমেন্ট পাব তাৰ পৰা আপোনালোক ফেসবুক একাউন্ট বা পেজে হওক আপোনালোক গ্ৰোথ কৰা বহুখিনি সহায় হ'ব আৰু অডিয়েন্সৰ সৈতে যোগাযোগ ৰাখক কমেন্ট আৰু মেছেজৰ উত্তৰ দিয়ক বন্ধুসকল আপোনালোকৰ ফেসবুকত পেজ হওক বা আপোনালোকৰ প্ৰফাইল হওক আপোনালোকৰ ভিডিওবিলাকৰ ভিউজ তেতিয়াই বেছি আহিব যেতিয়া আপোনালোকৰ লাইকস কমেন্ট শেয়াৰ থাকে এতিয়া লাইক কমেন্টটো বাৰু আপোনালোক কৰিলে লাইক আৰু শেয়াৰ বাৰ কৰিলে কমেন্টটো আপোনালোকক বেছিকৈ বঢ়াবলৈ এটা আপোনালোকৰ এটা টিপছ দিছো যদি আপোনালোক কোনোবা আপোনালোক কমেন্ট কৰে আপোনালোক সেই কমেন্টটো ৰিপ্লাই কৰক যত আপোনালোক আপুনি কৰা ৰিপ্লাইটো আপোনালোক কমেন্ট হিচাপে কাউন্ট হ'ব আৰু আপোনালোকৰ ফেসবুকে আপোনালোকৰ সেই ভিডিও বা সেই ৰিলসটো বুষ্ট কৰাত আপোনালোক সহায় কৰিব আপোনালোকৰ এনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্স বিলাক আপোনালোকে ট্ৰাই কৰি আপোনালোকৰ ফেসবুক পেজটো আপোনালোক গ্ৰো কৰিব পাৰিব এইটো কেৱল ফেসবুক পেজৰ ওপৰত নহয় আপোনালোকৰ প্ৰফাইলতো এই টিপছটো আপোনালোক ট্ৰাই কৰি আপোনালোকৰ ফেসবুক পেজ হওক বা ফেসবুক একাউণ্টত আপোনালোকে অতি সহজতে আৰু অতি কম সময়ৰ ভিতৰতে আপোনালোকে গ্ৰো কৰিব পাৰিব বন্ধুসকল আজিলৈ এইখিনি আছিল আপোনালোক আকবাৰ লগ অন্য এটা ভিডিও আজিলৈ